ফাগুন উমাল বুকু এতিয়া যে নোপোৱাই যেন লাগে দীঘলীয়া এই দিন ৰাতি। পুৱা 4:15 চাৰিওফালে ঢাকি থোৱা তুমি এক হিমচেঁচা শীতল কুঁৱলী। আন্ধাৰ গৈ পুৱাৰ কুঁৱলী নামি আহিল, কিন্তু মোৰ চকুৰ টোপনি যাক নাহিল। নিজকে কিবা নতুন যেন লাগিছে। এই কুঁৱলীৰ ডাঠ আৱৰণৰ মাজত মোৰ আছে অযুত কল্পনা। মই বিচাৰি ফুৰা কোনেও নেদেখাকৈ মোৰ প্ৰিয়সী প্ৰকৃতি বুকুত আহি কিছুপৰ ৰৈ শতজনতাক কৈ যাব বিচাৰোঁ মোৰ নিঃশব্দ কাহিনী। এক অৰ্থত এই পুৱা শীতৰ উপভোগ কৰিছোঁ, উত্তাপ অবিহনে, অনাহাৰে। সময় বৈ যায়, এদিন দুদিন কৰি প্ৰায় 1 মাহ পাৰ হয়। অপেক্ষাৰ সেই আবেলি কেতিয়াবা মোক দুৰ্বল কৰি তোলে। সেই পদূলি আগেদি আজিকালি তাৰ কমকৈ আগমন হয়। যিদিনা সেই অপেক্ষা প্ৰতীক্ষা হৈ পৰে, মনত এক ভয়ে আৱৰি থাকে। অনুভূতিবোৰে প্ৰশ্ন কৰে, তাই আৰু এই পদূলিমুখে ভুমুকি মাৰিবনে? মই ভয় ভয়কৈ এটা ৰাতি পাৰ কৰাৰ পিছত আকৌ আবেলি এটি নতুন হেঁপাহেৰে ওলাই যাওঁ পদূলিমুখলৈ, তাই ভুমুকি মৰা অপেক্ষা। আজি ইমান দিনে তাইক মই সকলো ধৰণে লক্ষ্য কৰি আহিছোঁ, কিন্তু তাইৰ নামটো আজিলৈকে নাজানো। জানিবলৈ মনটোৱে যে কিমান উৎপাত লাগিছে বুজাব নোৱাৰোঁ। হঠাতে বুকুখন ধপ ধপ শব্দ কৰিছে দেখোন। তাই বাৰু আহিছে নেকি? কিয় তাইৰ চিনাকি সুগন্ধই মোক তাইৰ ফালে টানি নিছে? হয়, মোৰ সুভাগ ভুল নহয়। মোৰ প্ৰিয়সীজনী মোৰ পদূলিমুখে আকৌ আগমন হৈছে। মোৰে অপেক্ষা কেতিয়াও প্ৰতীক্ষা হ'ব নোখোজে। মোৰ সপোন মিছা হ'ব নোৱাৰে, মোৰ হেঁপাহ মৰহি যাব নোৱাৰে। মনটোৱে যে এক অন্যতম সুখ অনুভৱ কৰিছে। কি আচৰিত, মোৰ ইমান দিনৰ অপেক্ষাৰ অন্তত তাই আজি মোক অনুসৰণ কৰিছে। মোৰ ভাল লগা হাঁহিটো আজি মোৰ ফালে চাই হাঁহিছে। মই ভবাৰ দৰে মোৰ শব্দৰ অবিহনে তাই মোক বুজিব পাৰিছে নেকি বাৰু? মোৰ বাগিচাখনত আজি এপাহ নতুন ফুলে কলি মেলিছে।